এটো যেনেকুৱা আছে ইঞ্জিন আপোনাৰ গোটেই গাড়ী যিমান আছে সব গিটাৰ ইঞ্জিন এনেকুৱাই পাব ৮০,০০০ টকা দি এখন এক্সপ্ৰেছো লৈ যাব পাৰিব ১ লাখ টকা দি এখন 6 সিটাৰ কিউভি 100 লৈ যাব পাৰিব এখন গাড়ী আপোনাকে লৈ যাব পাৰিব মাত্ৰ 2,35,০০০ টকাত কেশ ৭০,০০০ টকা দি এখন এল্টো লৈ যাব পাৰিব ৭০,০০০ টকা দি পেলাই এখন এল্টো লৈ যাব পাৰিব ১ৰ পৰা ১,২০ বা ৩০ দি এখন i20 লৈ যাব পাৰিব ১ লাখ টকা দি এখন বেলেনো লৈ যাব পাৰিব ৭০,০০০ টকা দি এখন এল্টো লৈ যাব পাৰিব ১ লাখ টকা দি এখন বেলেনো লৈ যাব পাৰিব ৭০,০০০ টকা দি এখন এল্টো লৈ যাব পাৰিব ৭০,০০০ টকা দি এখন এল্টো লৈ যাব পাৰিব নমস্কাৰ মই সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আছো বৰ্তমান নগাঁৱত থকা জে মটৰ কাৰ ইয়াত দেখা পাইছে বিভিন্ন ধৰণৰ ষ্টক আপডেট আছে সকলোখিনি ডিটেইল দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তে আমাৰ লগত ইলিয়াস দা আছে নমস্কাৰ ভালে আছে কোন প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিও আমাৰ এড্ৰেছটো হৈছে আপোনাৰ নগাঁও হয়গড় বিং ৰোড মেট্ৰো হস্পিটালৰ পাব নালাগে তাৰ আগতে যদি আপোনাৰ নগাঁৱৰ পৰা আহে ভাৰত পেট্ৰলিয়ামটো আপোনাৰ বাওফালে পৰিব আগত অলপ এটা আছে ইণ্ডিয়ান অইলটো লগতে হুফালে আমাৰ ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স সব হৈ যাব ন ওকে তে গাড়ী সব সিল পাব তাৰ আগতে আপুনি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো এটা আপোনাৰ 2019 কেটেন DXi ফাৰ্স্ট ওনাৰ গাড়ী আপোনাৰ 43,000 ৰানিং হৈছে ওকে এটো আস্কিং আছে আপোনাৰ 3,45,000 টকা 3,45,000 হয় কিমান দিলে ওলাব 70,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব গাড়ী নেক্সট এখন কব L2 LXi 2015 লাস্টৰ মডেল হয় আপোনাৰ এটো সেকেন্ড ওনাৰ হয় ৰানিং হৈছে আপোনাৰ 65,000 ওকে তো আস্কিং আছে আপোনাৰ 245,000 এখনো 70 মান দিলে ওলাব এখনো 70 মান ওকে নেক্সট কব আমাক বেলেনো ডেল্টা 2019 মডেল হয় ফার্স্ট ওনার আপোনাৰ এটো 51,000 রানিং হৈছে এটো আস্কিং আছে আপোনাৰ 5,15,000 টকা 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব ওকে নেক্সট এখন এল্টো কব এটো L2 LXi আপোনাৰ 2019 মডেল হয় ফার্স্ট ওনার এটো আপোনাৰ 47,000 হৈছে আর কি রানিং টু আপোনাৰ এটো আস্কিং আছে আপোনাৰ 3,25,000 টকা কিমান দিলে ওলাব 70,000 টকা দিলে ওলাই যাব নেক্সট এখন কব বেলেনো ডেল্টা হয় নিউ লুকসত 2023 মডেল হয় ফার্স্ট ওনার আপোনাৰ 51 না 52,000 রানিং হৈছে ওকে আপোনাৰ এটো আস্কিং আপোনাৰ 6,85,000 1 লাখ দিলে ওলাই যাব নেক্সট কব আমাক Bolero B6 অপশনাল 2023 মডেল হয় ফার্স্ট ওনার গাড়ী আপোনাৰ 67,000 রানিং হৈছে ওকে আপোনাৰ এটো Bolero একদম টপ মডেল হয় এটোৰ ওপৰত Bolero নাই আৰু এটো আপোনাৰ আস্কিং আছে আপোনাৰ 9,15,000 টকা এটো 2.5 লাখ টকা বা 3 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব ঠিক আছে নেক্সট আমাক কবা i20 নিউ এটো আপোনাৰ হেৰি নিউ মডেল হয় মেগনা হয় আপোনাৰ এটো 2022 মডেল ফার্স্ট ওনার 43,000 রানিং হৈছে আপোনাৰ গুটে বডি একদম শিল আছে গুটে বডি অৰিজিনাল পেন্টত আছে অলপ টাচ নাই এটো গাড়ী আপোনাৰ এটো আস্কিং হৈছে আপোনাৰ 6,25,000 টকা তাৰপৰ নেগোশিয়েবল হৈ যাব 1,20,30 মান ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব L2 800 LXi 2019 মডেল হয় ফার্স্ট ওনার 47,000 রানিং হৈছে আপোনাৰ গুটি বডি আপোনাৰ শিল আছে ইঞ্জিন মিলজিল সব শিল আছে এটো বনাত খুলি দেখাই দিওক এটো যেনেকুৱা আছে ইঞ্জিন আপোনাৰ গুটেই গাড়ী যিমান আছে সব গিটাৰ ইঞ্জিন এনেকুৱাই পাব একদম পুৰা নিউ হৈ আছে ইঞ্জিন ওকে কিমান আহিব আপোনাৰ এটো আস্কিং আছে আপোনাৰ 3,20,000 টকা 1,80,000 টকা দিলে ওলাই যাব 80,000 ভাল প্ৰফাইল হলে 70,000 টকা দিলে ওলাই যাব নেক্সট আমাক এখন এল্টো কব এটো আপোনাৰ কেটেন হয় 2019 মডেল ফার্স্ট ওনার 43,000 রানিং হৈছে আপোনাৰ এটো আস্কিং হৈছে আপোনাৰ 3,40,000 টকা 3,40,000 টকা এটো 70,000 টকা দিলে ওলাই যাব নেক্সট আপোনাৰ গ্ৰেনাইটে নিউজ হয় আপোনাৰ 2021 মডেল ফার্স্ট ওনার এটো আপোনাৰ রানিং 43,000 রানিং হৈছে আপোনাৰ এটো আস্কিং আছে 5,15,000 টকা 5,15,000 তারপর আকৌ নেগোশিয়েবল হৈ যাব 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব নেক্সট আমি পার্কিং লাইছো প্রথমে আমাক এটো গাড়ী কব তারপর ইয়গ মেগনা প্লাস হয় 2017 লাস্টৰ মডেল হয় ফার্স্ট ওনার 43,000 রানিং হৈছে আপোনাৰ এটো আস্কিং আছে আপোনাৰ 2,35,000 ওকে এটো আপোনাৰ 80,000 টকা দিলে ডাউন পেমেন্ট গাড়ীখন লৈ যাব পাৰিব ফাইনেন্স নেক্সট কব কিউবি 100 আপোনাৰ এটো 2016 লাস্টৰ মডেল হয় এটো আকৌ রানিং একদম কম হৈছে 24,000 রানিং হৈছে মাত্ৰ ওকে ফার্স্ট ওনার গাড়ী আকৌ এটো আস্কিং আছে আপোনাৰ 2,70,000 টকা তারপর আকৌ নেগোশিয়েবল হৈ যাব 1 লাখ টকা 1,20,000 মান 1 লাখ বা 1,20,000 দিলে ওলাই যাব ওকে নেক্সট কব আমাক টিয়াগো নেক্সট টিয়াগো XT মডেল হয় 2019 ৰ ফার্স্ট ওনার আপোনাৰ এটো রানিং হৈছে আপোনাৰ 65,000 এটো আস্কিং হৈছে আপোনাৰ 3,70,000 টকা
1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব 1 লাখ টকা 1 লাখ টকা নেক্সট কবা এস্পেছো এস্পেছো আপোনাৰ BXI অপচনাল হয় একদম টপ মডেল এটো 2022 ৰ লাষ্টৰ মডেল হয় এটো আস্কিং হৈছে আপোনাৰ 3,90,000 টকা 70-80,000 টকা দিলে গাড়ীখন লৈ যাব পাৰিব ওকে দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখল স্ক্ৰিন নাম্বাৰ আছে আপুনি কন্টাক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা জোপাই গাড়ী লওক মই সদায় ক টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব এইখিনি ক'ব আছিল এবাৰ আহক নিজে টেষ্ট ড্ৰাইভ কৰক নিজে ভেৰিফাই কৰক তাৰ পিছত আপোনাকে গাড়ী লওক জেএম মটৰ কাৰ তেন্তে স্ক্ৰিনত দিয়া নাম্বাৰত আপোনাক কন্টাক্ট কৰিব নাপাহৰিব এল্টো গাড়ী বেছি আছে যদি আপোনাকে এল্টো লাভাৰ হয় তেন্তে নিশ্চয় আপোনাকে ইয়াত কন্টাক্ট কৰিব পাৰে বেলেনো আছে নেক্সাৰ বেলেনো আছে তাৰপিছত এটা ভাল বলেৰো আছে আপোনাকে আহক এবাৰ কন্টাক্ট কৰক স্ক্ৰিনত দিয়া নাম্বাৰত এইখিনিয়ে ক'বলৈ আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজি নতুন ভিডিঅ' আশা দি তাৰ বাবে জয়